আমি কলো আগত যে তোমালোকে যদি এৰিথমেটিক প্ৰগ্ৰেছনটো থাকে আৰু যদি প্ৰথম টাৰ্মটো জানা আৰু যদি ডিফাৰেন্সটো জানা তাৰমানে তোমালোকে গোটেই সিৰিজটো জানা এতিয়া আমি চাওঁ ৰবা যদি আমি সেই দুটা নলেজ আছে আমাৰ আৰু যদি মই কওঁ যে এটা সিৰিজ তাত ষ্টাৰ্ট হয় 2 টো প্ৰথম আৰু 3 কে বাঢ়ি যায় 2 3 নেক্সট হ'ব 5 নেক্সট হ'ব 8 তাৰ পিছৰটো হ'ব 11 প্লাস 3 নেক্সট 14 তেনেকৈ গৈ থাকিব এইটো সিরিজটো মই যদি তোমালোক কোন 2 টো আৰম্ভনি আৰু ডিফাৰেন্সটো 3 এতিয়া এনেকৈ গৈ আছে এতিয়া মই তোমালোক কলে 1 নম্বৰ টাৰ্মটো কি হ'ব কোৱা তুই এই গোটেই সিরিজটো লিখিব নখুজা 100 বাৰ লিখিব লাগিব কোনে কৰিব এইটো কাম কিবা এটা সিস্টেম আছে চাগে সেই সিস্টেমটো চাও এইটো তোমাৰ এতিয়া আমি এইকেটা বেলেগ বেলেগকে লিখিম দে প্ৰথম টাৰ্মটো হ'ল 2 নেক্সট টু কি d টু কিমান বুলি কলো d ইকুৱেল টু 3 ইয়াতে 2 plus 3 এইটো কি আগৰ টাৰ্মটো কি এইটো প্ৰথমটোৰ পৰা সব আমি আইডিয়াটো এইটো যে আমি প্ৰথমটোৰ লগত ৰিলেট কৰিম আৰু d টোৰ লগত ৰিলেট কৰিম বেলেগ বেলেগ সব বুঝাই দিম মানে প্ৰথমটো 2 আছিল 2 plus d 3 নম্বৰটো কি হ'ব 2 plus 3 প্ৰথমটো এইটো আৰু plus 3 এইটো কি হ'ব 2 plus 3 plus 3 plus 3 ওকে এইটোৰ প্ৰথম এইটো আহিছে এইটোৰ পৰা এইটো আহিছে এইটোৰ পৰা আৰু প্লাস 3 বুজি পালো এতিয়া চাও আৰু এনেকৈ গৈ থাকিব পাৰে চাৰিটা হলে না 2 হ'ল এইটো কি নম্বৰ টাৰ্ম a1 টাৰ্ম এইটো কি এইটো a2 এইটো কি a3 এইটো কি a4 এইটো কি a5 তেনেকৈ গৈ থাকিব এইটো কিমান হ'ল 2 নম্বৰ টাৰ্ম 2 প্লাস কেইটা তিনি আছে এটা টাৰ্ম কেইটা কেই নম্বৰ টাৰ্ম 2 এটা দেখা যায় 2 - 1 n নম্বৰ টাৰ্ম টাইমস 3 কি হৈছে এটো কেই নম্বৰ টাৰ্ম 2 নম্বৰ টাৰ্ম কেইটা তিনি আছে এটা এইটো কেইটা আছে দুটা গতিকে এইটো কি হ'ল 2 প্লাস কেই নম্বৰ টাৰ্ম 3 নম্বৰ টাৰ্ম কেইটা তিনি আছে দুটা 3 - 1 টাইমস 3 এইটো কি হ'ব 2 প্লাস কেই নম্বৰ টাৰ্ম 4 কেইটা তিনি আছে তিনটা 4 - 1 টাইমস 3 এটা সিস্টেম এটা গৈ আছে ইয়াত আমি দেখি আছো যে আচ্ছা এই প্ৰথমটোৱে এই জিয়ে নকৰো কিয় আমি এনেকুৱা ফৰ্ম এটা আহি যায় এইটো তোমাৰ 2 নম্বৰ টাৰ্ম 3 নম্বৰ টাৰ্ম 4 নম্বৰ টাৰ্ম নেক্সট কি হ'ব এটা নিলিখাকে তুমি কৈ দিব পাৰা এই 8 টো কি হ'ব এই 8 টো হ'ব 2 প্লাস 8 নম্বৰ টাৰ্ম -1 টাইমস 3 যদি এইটো আমি ফলো কৰি গৈ থাকো আৰু গৈ যদি কওঁ a n নম্বৰ টাৰ্মটো কি হ'ব n আৰু নাজানো আৰু কবাৰ এটা আছে 2 প্লাস n - 1 টাইমস 3 এতিয়া আমি 2 আৰু 3 গুচাই দিম প্ৰথম টাৰ্মটো কি আছিল a1 যদি দুই জায়গাত আমি a1 লিখি দিলো প্লাস n - 1 3 টু কি the difference d etu kun number term a n এই টার্মটো এটি a n equal to কি হল a1 plus n minus 1 times d এইটোৱে হল তোমাৰ ফর্মুলা কেতিয়াবা কেতিয়াবা a1 নিলিখি কব পাৰা যে প্ৰথমটোক মই a1 বুলি নকওঁ 1 টো নিলিখো এটো জানোৱে গতি a বুলি কম গতি তেতিয়া তুমি কব পাৰা a n equal to a plus n minus 1 d হৈ গল এটা ফর্মুলা আমি পাই গল এটা কেনেকৈ ইউজ কৰিম এটো চাওঁ ৰবা এইটো আমি গুচাই দিও ইয়াৰ পৰা ধৰিলো এটা আমি প্ৰগ্ৰেছন লিখিলো প্ৰগ্ৰেছনটো ষ্টাৰ্ট হ'ব কিমানত কৰো হাতত কৰিব 7 6 কে বাঢ়িব 7 6 13 13 6 19 19 6 25 তেনেকুৱা এইটো এটা প্ৰগ্ৰেছন আছে তোমাক মই কৈছো যে ইয়াৰে তুমি 20 নম্বৰ টাৰ্মটো কি হ'ব মোক কোৱা এটা তুমি লিখিব না লাগে প্ৰথমে এইটো চোৱা আচ্ছা মোক কৈছে 20 নম্বৰটো লাগে মোক খালি দুটা ইনফৰমেশন লাগে তাৰ কাৰণে প্ৰথমটো হ'ল প্ৰথম টাৰ্মটো লাগে a বা a1 প্ৰথম টাৰ্মটো কি 7 আৰু d টো কিমান 13 - 7 = 6 a আৰু d যদি মই জানো a আৰু d যদি জানো মই সব উলিয়াব n ৰ জায়গাত 20
গতিকে A20 কিমান হ'ব A20 টো হ'ব A কিমান আছিল 7 20 minus 1 n minus 1 times D etu 7 plus 19 times 6 etu jitu uttor ahibo tumalokor hetu tumalokor hobo hetu সংখ্যা আৰু এটা লম এবাৰ মাইনাস লম দেই আগতো প্লাস লৈ থাকিলে তোমালোকে ভাবিবা সব প্লাসতে চলি আছে ধৰিলো এটা সংখ্যা ললো যে 10 তাৰ পিছত ললো নেক্সট টু হাত next to sorry minus 3 ke goi ase enake goi ase a 25 to kiman hobo 25 number term to ki hobo etu chwa a kiman by a1 to kiman do d2 kiman 7 minus 10 minus 3 okay pai golu etia hetu formula use kora a25 kiman hobo a 10 plus 25 to beside yesu n equal to 25 minus 1 times minus 3 godi kiman hobo 10 plus 25 times minus 1 mane 24 times minus 3 10 ita 24 times 3 kiman 24 3 gun 72 plus or minus godi minus 72 10 minus 72 minus 62 hoi gol tarone 25 number term to hobo minus 62 so dia nake tumale goi thaka 10 7 4 3 minus 2 minus 5 minus 8 enake goi thaka 25 number term to pot to hobo minus 62 এটো তুমি এইবিলা একো নকৰাকে অকল দুটা ইনফৰমেশন দিলে এটা হল প্ৰথম টাৰ্ম টু আৰু এটা হল ডিফাৰেন্স টু সেই দুটা যদি কৰি থাকা তেতিয়া হলে তোমালোকে গোটেই ইনফৰমেশনটো পোৱা